যদি কেতিয়াবা কিছুমান সংখ্যাৰ বৰ্গ উলিয়াবলগীয়া হয় তেতিয়াহ'লে আমি কেইটামান সংখ্যাৰ বৰ্গ কাগজ কলম ব্যৱহাৰ নকৰাকৈ মুখে মুখে উলিয়াব পাৰো। যেনেকৈ 1ৰ বৰ্গ 1 হ'ব, 2ৰ বৰ্গ 4, সেইধৰণে 10ৰ বৰ্গ 100। এই ধৰণে আমি 15 বা খুব বেছি 20লৈকে সংখ্যাৰ বৰ্গ উলিয়াব পাৰো কাগজ কলম ব্যৱহাৰ নকৰাকৈ। কিন্তু যদি সংখ্যাটো 20তকৈ ডাঙৰ হৈ যায় তেতিয়াহ'লে বৰ্গ উলিয়াবৰ কাৰণে আমাক প্ৰয়োজন হ'ব কাগজ আৰু কলমৰ। মই আজি আপোনালোকক দেখুৱাম কেনেকৈ কাগজ কলম ব্যৱহাৰ নকৰাকৈ অন্ততঃ 100লৈকে যিকোনো সংখ্যাৰ বৰ্গ আমি উলিয়াব পাৰো। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, মোৰ নাম দীপক। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দীপক চেত্ৰী। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। প্ৰথমতে মই 16ৰ বৰ্গ উলিয়াই দেখুৱাইছো 16 স্কোৱাৰ। আমি সাধাৰণতে কি কৰো 16ৰ বৰ্গ উলিয়াবৰ কাৰণে 16 আৰু 16 পূৰণ কৰিম। 6 × 36 6 থাকিলে 3, 6 × 6 6 + 3 9, 6 পূৰণ কৰিম 6 × 6 1 পূৰণ 1 1 যোগ কৰিম। এতিয়া আমি 6 9 + 6 15 5 থাকিলে 1 যোগ 1 256। কিন্তু ইয়াক পূৰণ নকৰাকৈ আমি অতি সহজতে উলিয়াব পাৰো। তাৰ কাৰণে প্ৰথমতে আমি এককৰ ঘৰত থকা অংকটোৰ বৰ্গ উলিয়াব লাগিব। ইয়াত এককৰ ঘৰত 6 আছে, গতিকে 6ৰ বৰ্গ হ'ব 6 পূৰণ 6 36, 6 লিখিম থাকিলে 3। তাৰ পাছত আমি একক আৰু দশকৰ অংক দুটা পূৰণ কৰিম। 1 পূৰণ 6 6 আৰু তাক 2ৰে পূৰণ কৰিম। 6 × 2 = 12, 3 আছে, গতিকে 3 যোগ কৰিলে 12ৰ লগত 15 হ'ব। 12 + 3 15, 5 থাকিলে 1। তাৰ পাছত পুনৰ দশকৰ ঘৰত থকা অংকটোক বৰ্গ কৰিম। দশকৰ ঘৰত যেটো 1 আছে 1ৰ বৰ্গ হ'ব 1 পূৰণ 1 1, 1 আছিলে, গতিকে 1 যোগ 1 2 256। অতি সহজতে আমি এই ধৰণৰ বৰ্গ উলিয়াব পাৰো। আৰু এটা মই কৰি দেখুৱাইছো। এতিয়া মই বৰ্গ উলিয়াম 39ৰ 39 স্কোৱাৰ। যিহেতু এই সংখ্যাটোত এককৰ ঘৰত 9 আছে, 9ক বৰ্গ কৰিলে আমি পাম 9 9 81, 1 লিখিলো থাকিলে 8। এতিয়া এই একক আৰু দশকৰ ঘৰত থকা অংক দুটা পূৰণ কৰিম। 3 পূৰণ 9 27, 27ক আকৌ দুগুণ কৰিম, অৰ্থাৎ 2ৰে পূৰণ কৰিম। 27 পূৰণ 2 54 হ'ব। 54 আৰু 7 থকা 8 যদি যোগ কৰি দিওঁ আমি পাম 62, 2 থাকিলে 6। তাৰপিছত আকৌ দশকৰ ঘৰত থকা অংকটো যেটো 3, ইয়াক আমি বৰ্গ কৰিম। 3 পূৰণ 3 9, 9 যোগ 6 15, গতিকে 39ৰ বৰ্গ হ'ল 1521। একেধৰণে আমি কৰিব পাৰো 87 স্কোৱাৰ। ইয়াত এককৰ ঘৰত আছে 7, গতিকে 7ক যদি আমি বৰ্গ কৰো পাম 7 7 গুণ 49, 49 আৰু 9 থাকিলে 4। এতিয়া একক আৰু দশকৰ ঘৰত থকা অংক দুটা পূৰণ কৰিম। 8 পূৰণ 7, 8 7 গুণ 56, ইয়াৰ দুগুণ অৰ্থাৎ 2ৰে পূৰণ কৰিলে হ'ব 112, 112 আৰু 4 যিটো হাতত প্ৰয়োগ হৈছে আমাৰ যোগ কৰিলো 116 হ'ল। 116ৰ 6 লিখিলো, 7 থাকিলে 11। তাৰপিছত আমি আকৌ দশকৰ ঘৰত থকা অংকটোক বৰ্গ কৰিম, যিটো 8, 8ৰ বৰ্গ 8 8 গুণ 64, 64 আৰু 11 যদি আমি যোগ কৰিম 75, গতিকে আমি বৰ্গফলটো পালো 7569। ঠিক একেধৰণে আপোনালোকে যিকোনো সংখ্যাৰ বৰ্গ এই পদ্ধতিত উলিয়াব পাৰিব। তেনেকৈ আৰু এটা কৰি দেখুৱাইছো 93, ইয়াৰ বৰ্গ এককৰ ঘৰত আছে ইয়াত 3, গতিকে 3 বৰ্গ কৰি পাম আমি 9। একক আৰু দশকৰ ঘৰৰ অংক দুটা পূৰণ কৰিম আমি। 9 পূৰণ 3 27, 27ৰ দুগুণ কৰিলো, অৰ্থাৎ 2ৰে পূৰণ কৰিলো 54 হ'ল। 54ৰ 4 থাকিলে 5। এতিয়া দশকৰ ঘৰত থকা অংক যেটো 9, ইয়াক আমি বৰ্গ কৰিম। 9 9 গুণ 81, 81 আৰু 5 পূৰণ কৰি হ'ব 86, গতিকে 93ৰ বৰ্গফল পালো আমি 8649। এই ধৰণে আপোনালোকে যিকোনো সংখ্যাৰ বৰ্গফল উলিয়াব পাৰিব কাগজ কলম ব্যৱহাৰ নকৰাকৈ। আপোনালোকে যদি কেইটামান সংখ্যালৈ প্ৰেক্টিচ কৰে, কেইবাৰমান প্ৰেক্টিচ কৰাৰ পাছত আপোনালোকে কোনো অসুবিধা নোহোৱাকৈ যিকোনো সংখ্যাৰ বৰ্গ এই ধৰণে উলিয়াব পাৰিব।